গাইছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ সকলো ভালে আছে এণ্ড ময়ো পূৰা ভালে আছোঁ। কাৰণ আজি মাধৱ মন্দিৰত যাম। এইটো কাতি মাহ চলি আছে। চ' কাতি মাহত বোলে মাধৱ মন্দিৰত তুলসী মালা দিয়ে। চ' সেইকাৰণে ভাবিলোঁ আজি আমিও যাওঁ, তাত তুলসী মালাডাল দি আহোঁ। আমি তাৰ পৰা নিকিনো, ঘৰতে বনাই নিওঁ। চ' কেনেকৈ বনাওঁ আপোনালোক গোটেইখিনি দেখোঁ। এয়া চাওক, মোৰ হাজবেণ্ডে তুলসী মালা বনাই আছে। চ' আমি মন্দিৰত নিকিনো, আমি ঘৰতে তুলসী মালা বনাই নিম, কাৰণ ঘৰত বনাই নিলে বেছি ভাল। চ' মই বনাব নাজানো, চ' মোৰ হাজবেণ্ডে বনাই আছে। আৰু গাঁঠিব জানিছেনে নাই প্লিজ কমেণ্টত কৈ দিব। এতিয়া জাষ্ট মন্দিৰ আহি পালোহি। এয়া চাওক কিমান গাড়ী থোৱা আছে। অইনবাৰ মন্দিৰত আহিলে ইমান গাড়ী থোৱা নাথাকে, গোটেই খালী হৈ থাকে, ইমানেই গাড়ী হৈছে। মন্দিৰৰ তলত বহুত কেইখনে দোকান আছে। এখন দোকানত সোমাই আপোনালোকে চেণ্ডেলবিলাক থৈ যাব পাৰে আৰু ইয়াৰ পৰাই ফুল, তুলসী মালা, চাকি ধূপ লৈ যাব পাৰে। আমিও ইয়াত থৈ একদম পুখুৰীলৈকে গৈ আছোঁ। কিমান মানুহ হৈছে, ইমান মানুহৰ ভিৰ। কেনেকৈ যাওঁ পুখুৰীলৈ, এতিয়া ব'লক আপোনালোকক পাৰলৈকে দেখুৱাই থাকিম। এতিয়া তলত গৈ আছোঁ। এয়া আগত দেখিব পাৰিছেনে, এইটো কাচু মাছ বুলি কয়। কিমান ডাঙৰ হৈছে কাচু মাছবিলাক, বাপৰে। আপোনালোকে ফোনত সৰু দেখিব পাৰে, কিন্তু ৰিয়েলকৈ বহুতে ডাঙৰ হয়। কিমান ডাঙৰ দেখিব পাৰিছে, এয়া চাওক। এইটো চাওক, একদম সৰু বাচ্চা হয়। ইয়াৰ পৰা চাকি ধূপ লৈ লওঁ। এয়া এতিয়া আমি মন্দিৰৰ ওপৰলৈকে গৈ আছোঁ। এখন চিৰি বগাই যাব লাগিব। চ' ব'লক একেলগে যাওঁ। এতিয়া জাষ্ট আমি ওপৰত আহি পালোহি। এয়া চাওক তলত কিমান মানুহ হয়। এতিয়া ভিতৰলৈ যাওঁ ব'লক। বাপৰে বাপ, কিমান মানুহ। এয়া ভিতৰত লাইন পাতি আছে মেইন মন্দিৰত যাবৰ কাৰণে। আজি এতিয়া মানে মেইন মন্দিৰত যোৱা সম্ভৱেই নহয়। কি কৰোঁ তাকে ভাবি আছোঁ। এয়া চাওকচোন কিমান মানুহ। বহুত মানুহে ইয়াতে চাকি লগাই দি আছে, কাৰণ আজি মেইন মন্দিৰত যোৱা সম্ভৱেই নহয়। বহুত দীঘল লাইন আছে, চ' ইয়াতে চাকি লগাই দি আছে। ত' আমিও চাকি লগাই দিওঁ ইয়াতে। আমাৰো চাকি লগোৱা হৈ গ'ল। চ' এয়াই আছিল মাধৱ মন্দিৰৰ এটা সৰু ভিডিঅ' দিলোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই।